গোৱালপাৰাৰ সিদাবাৰীত শোকাবহ হত্যাকাণ্ড, স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ, প্ৰেম বিবাহৰ কৰুণ পৰিণতি, হত্যাকাৰী স্বামীয়ে বিস্ফোৰক স্বীকাৰোক্তি। গোৱালপাৰা জিলাৰ সিদাবাৰী ২ নং খণ্ডৰ যোৱা নিশা এক জঘন্য হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ পৰিৱেশৰ সৃষ্টি কৰিছে। জানিব পৰা মতে সিদাবাৰীৰ বাসিন্দা আব্দুৰ ৰহমানে বহু বছৰ পূৰ্বে ইটাভাটাত কাম কৰিব থকাৰ সময়তে কমলা খাতুনৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলি বিবাহপাশত আবদ্ধ হৈছিল। দীৰ্ঘদিন ধৰি সংসাৰ কৰি অহাৰ পিছতো যোৱা নিশা চেহৰীৰ সময়ত পৰিয়ালৰ লোকে কমলা মাতিবলৈ গৈ তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। এই ঘটনাত ৰাইজৰ স্থপিত কৰি তোলাৰ লগতে স্থানীয় লোকৰ আগত অভিযুক্ত স্বামী আব্দুৰ ৰহমানে নিজৰ পত্নীক হত্যা কৰা বুলি বিস্ফোৰক স্বীকাৰোক্তি দিছে। যদিও তেওঁৰ মাজত পূৰ্বত প্ৰেমৰ সম্পৰ্ক আছিল, তথাপিও কি এই অজ্ঞাত কাৰণত ৰহমানে নিজৰ পত্নীক নিৰ্মমভাৱে হত্যা কৰিবলৈ বাধ্য হ'ল, সেয়া ৰহস্য এতিয়াও উদ্ঘাটন হোৱা নাই। আগতে মই শুনা পালোঁ ৰাতি কিবা এটা ঘটনা হৈ গ'ল। আমাৰ বৰ দুৰ্ভাগ্যজনক কথা, যিহেতু আমাৰ মাজত আমি শুনা পালোঁ যে তেখেতৰ দুয়োজনৰ মাজত হাই কেঁচাল হোৱাৰ পিছত ৱাইফটো মাৰ্ডাৰ হৈ গ'ল, তেখেতৰ হাতেৰে মাৰ্ডাৰ হৈ গৈছে। এতিয়া শুনা পালোঁ আমি ৰাইজে, আমি ইয়াত উপস্থিত আছোঁ। বহুত দুৰ্ভাগ্যজনক, এইটো আমাৰ জাতিৰ কাৰণে বহুত দুৰ্ভাগ্যজনক কথা, এইটো আমাৰ জাগাৰ কাৰণে বহুত দুৰ্ভাগ্যজনক কথা। এনেকুৱা ঘটনা আমাৰ মাজত হ'ব নালাগে। মানুহ ইমান সচেতন, ইমান বেয়া হ'ব নালাগে যে কিবা এটা সৰু সৰু কথা লৈ বা হাই কেঁচাৰ মাজতে এজন মানুহক ডাইৰেক্ট মৃত্যুৰ মুখলৈ ঠেলি দিয়া বহুত দুৰ্ভাগ্যজনক কথা। নামটো আব্দুৰ ৰহিম মণ্ডল, ল'ৰাটোৰ নাম আছিল। আব্দুৰ ৰহিম মণ্ডল নাম আছিল। গাঁও এইটো আপোনাৰ সিদাবাৰী পাৰ্ট 2 সিদাবাৰী পাৰ্ট 2 হয়। আজিৰ যোৱা নিশা ৰাতিৰ ঘটনা এইটো। আহিছে প্ৰশাসন আহিছে, আমাৰ ছাৰে আহিছে, আমাৰ চাৰ্কেল অফিচাৰে আহিছে, CDSO ছাৰ আহিছে, সকলোৱে প্ৰশাসন মাতিয়াৰ পুৰা ফুল ষ্টাফ আহিছে। ল'ৰা ছোৱালী শুনামতে এজন ল'ৰা আছে, এক বছৰ হৈ গৈছে ল'ৰাটোৰ। কি ক'লে? মানুহ ধৰক কিমান হ'ব, 22-23 বছৰ হ'ব। এটা ল'ৰাটো 22-23 বছৰ বয়স হ'ব। আব্দুর রহিম, গাঁও সিদাবাড়ি 2য় খণ্ড। ঘটনাটা তো আমরা 5 রাত আগে রাতে তো খাইতে ঘুমাছি। 5 রাত্রে সরিয়ে যা বেটা বই ডাক পেনেছে, দরজা খুলে দাও, ভাত রান্ধ, উঠে না। কতবার ডাকছে, 4-5 বার ডাকছে, উঠে না। পরে যে আমার বেটার দের খুলে দিছে, দের খুলে দেওয়া সরিয়ে তো ভাত চড়াই লই, বেটা ওই কি জানি ডিস্টার্ব উঠত না, উঠে না। পরে গেদা বেটা, পরে বেটা কাছে দেখি শৈলটা কান দেখে বেটা কাছে, পরে সরি যায়, দেখা যায় বউটা বইরে আছে। হ্যাঁ, বিয়ে 2.5 বছর হয়, 2.5 বছর হয়েছে, হয়ও নাই, আর 2 বছর পার হয়েছে মূলত। বাচ্চাটার বয়স 1 বছর। কোন কেসাল তো নাই আঙ্গে ভাই, আঙ্গে বাড়ি তাই না, তোর কোন কেসাল নাই। আমি পারবাম না, কত বড় আব্দুর রহিম লড়াটা।